equal pay. Equal what? Equal pay. Athuwad Jindabad. Jindabad, Jindabad. Athuwad Manilo. Amar dabi manilo. Manilo, manilo. Prodan koro. Prodan koro. Pay scale prodan koro. Prodan koro. Kurmi khonman ho kare jia thakibolo dio. Jia thakibolo dio. We need equal pay, equal work. Equal pay, equal work. We need equal pay, equal work. Equal pay, equal work. বাবে আমি কৰ্মবিৰতি লৈছো কাৰণ যেহেতু দেখা পাইছে যোৱা কেইবছৰ ধৰি আমাক মানে চৰকাৰে এটা মানে সহানুভূতি যোগাইছিলে যে আমাৰ যেটো 7 পে স্কেল কমিশন নাইবা মানে আমাৰ মানে যেটো চাকৰি ক্ষেত্ৰে যেটো আমি কওঁ যে ৰেগুলাৰাইজেশনটো ঠিক আছে যেহেতু কৰ্ম আমি একে কৰি আছো ৰেগুলাৰ সাৰ্ভিস কৰা সকলৰ দৰে 24 আৱাৰ ইমাৰ্জেন্সি ডিউটিছ হওক আজি কোভিড টাইমৰ পৰা আৰম্ভ কৰি চাওক যিমান NHM হেল্থ কৰ্মী বুলি হৈছে আপোনালোকৰ বেকবোন অফ দা সিস্টেম বুলি ক'ব পাৰি তো আমি সেই হিচাপে আমাৰ কিছুমান দাবী আছে আমাৰ দাবীবোৰ অলপ যাতে আমাৰ চকু কাণ দিয়া চৰকাৰে তাৰ বাবে আমি বিশেষকৈ অনুৰোধ জনাইছো কাৰণ আমি যদি ইয়াতে অনশন কৰিছো যদি আমাৰ ইমাৰ্জেন্সি সাৰ্ভিসখিনি তথাপি আমি ৰাখিছো এনেকুৱা নহয় যাতে পেশেন্ট কোনো কাৰণে কিবা হওক কিন্তু তথাপিও কাৰণ আমাৰ দুখটো চৰকাৰে যদি বুজি নাপায় তেতিয়াহ'লে আমি কাৰ ওপৰত ভৰসা ৰাখিম সেইটো আমাৰ সবতকৈ ডাঙৰ এটা মানে গ্ৰাহ্য আমি খুব দুৰ্ভগীয় বুলি ক'ব পাৰি তো আজি আমাৰ মেইন দাবীবোৰ হ'ল আমাৰ স্বাস্থ্য বিভাগৰ অধীনত খালী হৈ থকা স্থায়ী পদসমূহৰ লগতে নতুনকৈ পদ সৃষ্টি কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত বছৰ ধৰি কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলক দৰমহা সুৰক্ষা পে প্ৰটেকশ্যন যেটো কয় নিযুক্তি দিব লাগে আমাৰ প্ৰথমটো হেতু আমাৰ মানে দাবী 2 নম্বৰ দাবীটো আছে যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিয়া নিয়মীয়া নোহোৱা পৰ্যন্ত বা আগন্তুক অষ্টম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত দৰমহা প্ৰদান প্ৰযোজ্য হোৱালৈকে যোৱা 2016 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য হোৱা সপ্তম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত তথা ৰাজ্য স্বাস্থ্য বিভাগৰ স্থায়ী পদবীত কৰ্মৰত কৰ্মচাৰীসকলৰ সমাৰত স্কেল পে পদ্ধতিত পে সুৰক্ষাসমূহ যেটো পে স্কেল উইথ পে প্ৰটেকশ্যন দৰমহা প্ৰদান কৰিব লাগে লগতে স্থায়ী কৰ্মচাৰীৰ সমাৰত অন্যান্য সা সুবিধাসমূহ যেনে পেনশন গ্ৰেটিটিউড ডেথ বেনিফিট বিভিন্ন ছুটিৰ সুবিধা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আৰু ৰেহাই সুতৰ হাৰত আপোন ঘৰ আপোন বাহন স্কিমৰ দৰে অন্যান্য বেংক লোন তথা সুবিধাসমূহ উপলব্ধ কৰাব লাগে আমাৰ বিশেষ দাবীবোৰ এইবোৰে আছিল আৰু যাতে আমাৰ যিখিনি NHM কৰ্মী কাৰণ অকলে নহয় আজি হয়তো বহুত মানে ইয়াং ল'ৰা ছোৱালী সময় আছে বহুত দেখা পাইছো যে আমাৰ বয়সীয়াল মানুহ আজি দিনলৈকে সেই NHM ৰ কৰ্মতে জড়িত হৈ আছে কিন্তু ক'ব গ'লে তেওঁলোক সেই সকল ব্যক্তি আজি মানে জীৱনৰ শেষৰটো পৰ্যায় আহি পাইছে কিন্তু তেওঁলোকৰ লাইফ সিকিউৰিটি লাইফ প্ৰটেকশ্যন এতিয়ালৈকে কোনো হোৱা নাই আমি বিশেষকৈ অনুৰোধ জনাব বিচাৰিছো যে চৰকাৰে যাতে আমাৰ দাবীসমূহ বিশেষকৈ গুৰুত্ব দিয়ে আৰু কামসমূহ যাতে অতি সোনকালে কৰে তাৰে আমি খুব বিনম্ৰভাৱে অনুৰোধ জনাইছো চৰকাৰক ধন্যবাদ কৰ্মচাৰী হয় যেহেতু আমি ইমান কষ্ট কৰি আছো যেহেতু যেনেকা ৰেগুলাৰ স্টাফ বিলাকে যেনেকা ডিউটি কৰে আমিও সেই এনেকা ধ্যান কৰি আছো দিন হওক ৰাতি হওক আৰু যেনেকা সুবিধা পাই আছে আমাৰো এনেখিনি সুবিধা লাগে বুলি আমি অনুৰোধ জনাই আছো কি অসম চৰকাৰে হাতক যেনেকা চাই আছে আমাকো সেইভাবে চাওক কিয় আমাৰো ভৱিষ্যত আছে আগলৈকে আৰু পাছলৈকে আমাৰ আমি যিখিনি আহিব ল'ৰা ছোৱালী সেইখিনিলৈকে আমি ভাবা চিন্তা কৰিব লাগে যদি আগতীয়াকে আমি কৰি যাওঁ তেতিয়া পাছলৈকে আমাৰ ল'ৰা ছোৱালীবিলাকৰ সুবিধা হ'ব সেইটো কাৰণে আমি অসম চৰকাৰক আমি অনুৰোধ জনাই আছো देखियाजुलि बाथासिपुर हालामनि रायजो राजाफोरनि थाखाय गोनांथार फोसावथाय देखियाजुलि बाथासिपुर हालामनि आबि सेन्टार साखाथियाव थानाय बर' बिजोंनि फरायसालि दानसोरां एकाडेमियाव 2025-2026 बोसोरनि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया सोलिगासिनो दङ बे फरायसालियाव थाखो बिथराइनिफ्राय लानानै थाखो 9 सिम मुं थिसननो हागोन 2020 मायथाइयाव गायसनजानाय बे दानसोरां एकाडेमियाव नोंथांमोनहा नांगौ रोखोमनि फोरोंथायनि खाबुफोरखौ मोननो हागोन जेरै फराफारि फोरोंनायनि अनगायैबो कम्पिउटार सोलोंनाय गेलेनाय आलादा थाखो फोरोंनाय जेरै इंराजि आरो हिन्दी आयदानि सायावबो जर'खायै फोरोंथाय होनाय जायो बेनि अनगायैबो हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा हस्टेल थानायनिबो खाबु दङ बेजों लोगोसेनो फरायनायाव उन जानानै थानाय एबा गोसोआव लाखिनो हायै फरायसाफोरखौ आलादायै फोरोंनायनिबो खाबु होनाय जादों मख'नो गोनांदि बिथराइ थाखोनि मुं थिसननायखौ बेसेन लायालासे थिसननाय जादों बेनिखायनो गोसो गुदुं दिथागिरि नोंथांमोनहा गाव गावनि गथ'फोरखौ दानसोरां एकाडेमियाव मुं थिसननो गोसो दङब्ला थिसननो हागोन
सोरां एकाडेमियाव मुं थिसननो थाखाय नोंथांमोनहा 970-745-7550 एबा 88764-80218 जानबुं अनजिमायाव फोनांजाब खालामनानै सुलाद लानो हागोन।